জয়া জয়া হে জয়া জয়া হে জয়া জয়া হে জয়া জয়া হে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰাভা আছিল জনতাৰ প্ৰেমিক, জনতাৰ শিল্পী, ৰাইজৰ কলিজাৰ এডুখুৰি আৰু হিয়াৰ আমঠু। ধনীৰ দুলাল হৈও দৰিদ্ৰ নাৰায়ণৰ এজন হৈ সাংস্কৃতিক মন এটিলৈ আজীৱন গাঁৱে গাঁৱে পাহাৰে ভৈয়ামে তলৌ তলৌ কৰি ৰ'দে বৰষুণে লঘোণে ভঘোণে ঘূৰি ফুৰিছিল। ৰাভাই দ্বৈত জীৱন যাপন কৰিছিল, শিল্পী আৰু বিপ্লৱী। 16টা ভাষাৰ মাধ্যমেৰে বিভিন্ন ভাষা ভাষীৰ লোকৰ মাজত সমন্বয় গঢ়ি তুলি অসমীয়া কৃষ্টিৰ নামৰ প্ৰসাদ বিতৰণ কৰি ফুৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ পূৰ্বপুৰুষসকল কামৰূপ জিলাৰ পলাশবাৰীৰ ওচৰৰ ৰাণীত আছিল। পিছত ৰাভাৰ দেউতাকে তেজপুৰত নিগাজীকৈ থাকিবলৈ লয়। 1909 চনৰ 31 জানুৱাৰী বৃহস্পতিবাৰৰ দিনা বিষ্ণুপ্ৰসাদ ৰাভাৰ ঢাকাত জন্ম হয়। দেউতাক গোপাল চন্দ্ৰ ৰাভা ঢাকাত সামৰিক বিভাগৰ সুবেদাৰী মেজৰ আছিল। ৰাভাই প্ৰাথমিক শিক্ষা আহৰণ কৰে ঢাকাত, হাইস্কুলীয়া শিক্ষা তেজপুৰত। 1926 চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কলিকতাৰ চেণ্ট পল কলেজৰ পৰা ISC আৰু 1933 চনত ৰিপন কলেজত BSc পঢ়ে। 1940 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত নটৰাজ নৃত্য প্ৰদৰ্শন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা কলাগুৰু আৰু ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ উপাধি লাভ কৰিছিল। দশাৱতাৰৰ নৃত্য প্ৰদৰ্শন কৰি বাৰাণসী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল। ৰাভাই কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। অসমৰ যুৱ শক্তিক লাজ দিবলৈ আৰু জাগ্ৰত কৰিবলৈ ৰাভাই কৈছিল, অ অসমীয়া ডেকা দল, আজি তোৰ তেজাল বদন মলিন কিয় হ'ল? অসমত শোষিত পতিত সৰ্বহাৰা লোকৰ আছিল জাগ্ৰত শিল্পী। ৰাভাই 300ৰো অধিক গীত ৰচনা কৰিছিল। মহাপুৰুষ শংকৰদেৱক বৰবায়ন বুলি আখ্যা দিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ আবিৰ্ভাৱে অসমীয়া সংস্কৃতিক বহু শতাব্দীলৈ আগুৱাই লৈ গৈছিল। ৰাভা অসমৰেই নহয়, ভাৰতৰেই গৌৰৱ। ঊনৈছশ 46 চনত বামপন্থী ৰাজনৈতিক আন্দোলনৰ লগত ৰাভাৰ প্ৰথম পৰিচয় ঘটে। বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত হোৱা বেলতলাৰ কৃষক আন্দোলনৰ সান্নিধ্যলৈ আহে। বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ ওপৰত তেতিয়াৰ চৰকাৰে তীব্ৰ দৃষ্টি ৰাখিছিল আৰু বিপ্লৱী বীৰসকলক ধৰিবলৈ নিৰ্দেশ দিছিল। নানান ভেকচনেৰে আত্মগোপন কৰি ৰাইজৰ মাজত ঘূৰি ফুৰা ৰাভাক ধৰিবলৈ চৰকাৰে 10,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। কিন্তু ৰাইজ ৰাভাৰ লগত আছিল। এজন বড়ো সম্প্ৰদায়ৰ হোজালোকে আঙুলি ছিঙি প্ৰতিজ্ঞা কৰিছিল, ৰাভাক আমি কেতিয়াও ধৰি দিব নোৱাৰিম, ৰাভা আমাৰ ভাই। 1952 চনৰ শেষ ভাগত অসম চৰকাৰৰ আৰক্ষীয়ে ৰাভাক গোৱালপাৰাত গ্ৰেপ্তাৰ কৰে। 1953 চনৰ জুলাই মাহত কাৰাগাৰৰ পৰা মুক্তি পায়। 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত চীনৰ লগত যোগাযোগ থকা বুলি ভাৰত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। চীনা আক্ৰমণৰ পিছত জেইলৰ পৰা মুক্তি পাই নগাঁৱৰ এখন সভাত তেখেতে কৈছিল, টক টক দুৱাৰত টুকুৰিওৱা শব্দ, পুৱতি নিশা কোমল শিশু দুটিৰে সৈতে শুই আছিলোঁ, শব্দ শুনি সাৰ পালোঁ, বাহিৰত পুলিচ, লগে লগে মোৰ কঁকালত ৰছী, চৰকাৰৰ দৃষ্টিত মই হেনো অসম বিৰোধী, বিষ্ণু ৰাভা অসমীয়াৰ শত্ৰু।
ৰাভাই কৈ যোৱা কথাবোৰ ইতিহাসত চিৰদিন যুগমীয়া হৈ থাকিব। ৰাভাই ভাষণত প্ৰায়ে কৈছিল, নাচ গান আদি যিহকেই কৰি থাকোঁ, সাধাৰণ মানুহৰ দুখ দুৰ্দশাবোৰ দেখি মই স্থিৰেৰে থাকিব নোৱাৰোঁ। তাৰ ফলতেই মই আজি ৰাইজক সংগঠিত কৰাৰ মানসেৰে হাবিয়ে জংঘলে পাহাৰে ভৈয়ামে ঘূৰি ফুৰিছোঁ। মই নিজেই এজন জনজাতি হৈও মই নিজকে শ্ৰেষ্ঠ অসমীয়া বুলি ভাবোঁ। আজি তথাকথিত ৰাজনীতিৰ মেৰপাকত পৰি খিলঞ্জীয়া অসমীয়া জনজাতি এচামে নিজকে অসমীয়া বুলি ক'ব নোখোজা অন্তৰালত অসমীয়া জাতিটোৱেই থান বান হৈ যোৱাৰ উপক্ৰম হৈছে। তাক আমি প্ৰত্যেকজন অসমীয়াই হৃদয়ংগম কৰা উচিত। ৰাভা আছিল অসমীয়া ভাষাৰ যাদুকৰ। ৰাভাই গাইছিল অসমীয়াৰ হাড়ে হিমজুৱে লগা কিছুমান গান। বাঁহী, আৱাহন, দৈনিক অসম, আমাৰ প্ৰতিনিধি আদিত বহুতো ছদ্ম নামত গল্প, কবিতা, প্ৰবন্ধ লিখিছিল। আমাৰ প্ৰতিনিধিত প্ৰকাশিত উপন্যাস, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ৰাভা জাতিৰ ইতিহাস, সীমান্তৰ সৈনিক, বড়ো কৃষ্টি, দেউতাৰ জীয়নী, মুক্তি দেউল, চিঠি, অসমীয়া কৃষ্টিৰ চমু আভাস, সোণপাহি, বিপ্লৱী গানৰ বড়ো ভাষালৈ অনুবাদ, ন পৃথিৱীৰ নতুন যুগ, নৃত্যনাটিকা, একাংকিয়া যথেষ্ট লিখি তেওঁ গৈছে। মঞ্চ জগতত তেখেতৰ উপস্থিতিয়ে উৎসাহৰ স্ৰোত বোৱাইছিল। 1948 চনত নটসূৰ্য ফণী শৰ্মাৰ সৈতে চিৰাজ ছবি নিৰ্মাণ কৰিছিল। এৰাবাটৰ সুৰ, মাহুত বন্ধুৰে প্ৰতিধ্বনি আদি ছবিত কৰা বলিষ্ঠ অভিনয়ৰ কথা এতিয়াও জিলিকি আছে। চিত্ৰশিল্পী হিচাপে ৰাভা সৰ্বজনবিদিত। স্মৃতিৰ দেউল প্ৰেমৰ বিপ্লৱী শিল্পী ৰাভাক চিপাহীয়ে থেতেলাই থেতেলাই শৰীৰত বিষ ৰোপণ কৰিছিল। কৰ্কট ৰোগত আক্ৰান্ত হৈ 1969 চনৰ 20 জুনৰ নিশা জীৱন নাটৰ যৱনিকা পৰে। মৃত্যুৰ আগলি বতৰাৰ গান ৰাভাই ৰচিছিল। এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ সৰমান। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতে কৈ যোৱা কথাৰে আহক অসমীয়া আকৌ সংকল্প লওঁ। অসমক মৰিবলৈ নিদিওঁ, অসমীয়া জিন যাবলৈ নিদিওঁ, অসমীয়া সংস্কৃতিক লুপ্ত হ'বলৈ নিদিওঁ। অসমৰ বুকুত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দোলেৰে গাঁঠি দুনাই শক্তিশালী অসমীয়া জাতি গঢ়ো। শক্তিমান ন অসম গঢ়ি সমন্বিতে শক্তিৰে সুন্দৰতম ন অসমীয়া সংস্কৃতি ৰচো। লাল চেলাম, বিষ্ণুপ্ৰসাদ ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা।